So guys, আজি আমাৰ এই ভিডিঅ'টোত মই আপোনালোকক শিকাম কেনেকৈ আপোনালোকে নিজৰ যিটো বেকগ্ৰাউণ্ড এই বেকগ্ৰাউণ্ডখন কেনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব মানে গ্ৰীণ স্ক্ৰীন কৰিব পাৰিব। সো গাইজ এই ভিডিঅ'টো আপোনালোকে কোনো পাৰ্টৰ পৰা স্কিপ নকৰাকৈ চাই দিব লাষ্টলৈকে, কাৰণ কি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই চাগে ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং হ'ব। কাৰণ কি আপোনালোকে যদি নিজৰ বেকগ্ৰাউণ্ডখন গ্ৰীণ স্ক্ৰীন কৰি পেলাই তেতিয়াতো আপোনালোকৰ লাভ আছে। আপোনালোকৰ বেকগ্ৰাউণ্ডখন আপোনালোকে য'তে ত'তে লগাব পাৰিব। আপোনালোকে এটা ফটো ডাউনলোড কৰিলে গুগল বা ক'ৰ পৰা ছেটআপটা ডাউনলোড কৰিলে আৰু ডাইৰেক্ট লগাই দিলে আৰু। সো গাইজ এইখিনি কৰিব পাৰিবা আৰু এইখিনি কৰাৰ কাৰণে আপোনালোকৰ গ্ৰীণ স্ক্ৰীন লাগে। সো গাইজ মই এই ভিডিঅ'টো বনাইছোঁ কাৰণ কি এই ভিডিঅ'টো আপোনালোকক এই গ্ৰীণ স্ক্ৰীনখন লগোৱাত সহায় কৰিব। তাকো একো পইচা খৰচ নকৰাকৈ, মানে একো গ্ৰীণ স্ক্ৰীনখন আপোনালোকে কিনিব নালাগে পইচা দি, ইয়াত লগালে সেইবিলাকতো আপোনালোকে একো কৰিব নালাগে আৰু একো এপ্লিকেশ্যন আপোনালোকে ইউজ কৰিব নালাগে। সো গাইজ ভিডিঅ'টো চাই দিব কোনো পাৰ্টৰ পৰা স্কিপ নকৰে আৰু গাইজ সাবস্ক্রাইব কৰা আৰু ভিডিঅ' লাইক কৰাৰ কনজুচি নকৰিব, কাৰণ কি মই আপোনালোকৰ কাৰণে এই চেনেলটোত ইউটিউব ৰিলেটেড আৰু টেক ৰিলেটেড বস্তু আপোনালোকৰ কাৰণে আনি থাকোঁ। সো গাইজ মই আৰু আপোনালোকে চাই আছে অবিছ টেক চলাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা সৰু ইন্ট্ৰ লগাই। সো গাইজ বলক তেতিয়াহ'লে ভিডিঅ'টো তেতিয়াহ'লে গাইজ মই যিহেতু কৈছোঁ আপোনালোকক মই গ্ৰীণ স্ক্ৰীনখন মানে বেকগ্ৰাউণ্ডখন গ্ৰীণ স্ক্ৰীন কৰি দেখুৱাই দিম। সো গাইজ প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ক্ৰোম ব্ৰাউজাৰ আছে সেইটো অ'পেন কৰি লওক। ক্ৰোম ব্ৰাউজাৰটো আপোনাৰ এখন ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি অ'পেন কৰাৰ কি কৰিব, আপোনালোকক মানে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব, ক্ৰোমত চাৰ্চ কৰিব লাগিব। আপোনালোকক তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। চ' গাইজ মই মানে পেষ্ট কৰি থৈ দিওঁ আৰু এইবিলাক মানে হেৰি কৰি থোৱাটো বৰ ঝামেলাৰ কাম আৰু মানে এইবিলাক লিখি থকাটো। চ' গাইজ মই পেষ্টে কৰি দিছোঁ আপোনালোকক, পেষ্ট কৰিলোঁ আৰু এতিয়া চাৰ্চ মাৰি দিব। আনস্ক্ৰীন কম আপোনালোকক দি থোৱা আছে তাত, আৰু এই এপ্লিকেশ্যন আপোনালোকৰ অকল 5 মিনিটত হৈ যাব চব কাম। চ' গাইজ এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ আহি যাব। ত' আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, আপলোড ক্লিক হ'ব। আপলোড ইয়াত দেখিছে আপলোড ক্লিপ, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰিলে তাৰপিছতে এনেকৈ অপশ্যন আহিব পাৰে, মই এলাউ কৰি দিছোঁ আৰু এতিয়ালৈকে কৰা নাই। চ' গাইজ ইয়াৰ পিছতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত দেখিছে ফাইলছ, কিবা এনেকুৱা ভিডিঅ' চিডিঅ' এনেকৈ কিবা কৰি লওক আৰু। চ' গাইজ মই এটা ফাইলছৰ পৰা চিলেক্ট কৰি লওঁ কিবা এটা। চ' গাইজ এতিয়া চাব আপোনালোকৰ এতিয়া ইয়াত প্ৰিপেয়াৰিং আপলোড হৈ দিব এনেকুৱা অপশ্যন আহিব, আৰু 100% ল'ব সেই প্ৰিপেয়াৰিং মানে আপলোড হ'বলৈ। চ' গাইজ আমি তেতিয়ালৈকে 100% ৱেইট নকৰোঁ, মই ডাইৰেক্ট আপোনালোকক হেৰি কৈছোঁ, ইয়াত দেখাই দিছোঁ। চ' গাইজ এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এতিয়া দেখিছে অৰিজিনেল ট্ৰেন্সপাৰেণ্ট ভিডিঅ' কালাৰ ইমেজ এনেকুৱা ওলাই আছে অপশ্যন। চ' গাইজ প্ৰথমতে আপোনালোকে এই কালাৰত ক্লিক কৰি দিয়ক। কালাৰত ক্লিক কৰিলে বা আপোনালোকে নিজৰ বেকগ্ৰাউণ্ডখনো ইয়াত চেঞ্জ কৰি দিব পাৰিব। ইয়াত দেখিলে আপোনালোকৰ এনেকুৱা বেকগ্ৰাউণ্ডখনো চেঞ্জ হ'ব। মই আপোনালোকক দেখাই আছোঁ, প্ৰথমতে খালি কালাৰটো দেখাই দিছোঁ, গ্ৰীণ স্ক্ৰীনখন দেখাই দিছোঁ। দেখিলে এই বেকগ্ৰাউণ্ডখন কালাৰ চেঞ্জ হৈ গ'ল, আপোনালোকে দেখিছে। সেইটো ট্ৰেন্সপাৰেণ্টত কৰাৰ পিছত আপোনালোকক দেখাইছোঁ আকৌ এবাৰ, ট্ৰেন্সপাৰেণ্টত গ'লোঁ না, কালাৰ আপোনাক প্ৰথমতে দেখাই লৈছোঁ। এইবিলাক ট্ৰেন্সপাৰেণ্ট কৰি দেখাতে বাদ দিয়ক। প্ৰথমতে আপোনালোকে এই চাওক গ্ৰীণ স্ক্ৰীনখন ক্লিক কৰি দিয়ক। গ্ৰীণত ক্লিক কৰিলে আপোনাৰ স্ক্ৰীনখন গ্ৰীণ হৈ গ'ল। দেখিলে আপোনাৰ গ্ৰীণ হৈ গ'ল। আকৌ ৰেড টিপিলেও ৰেড হৈ গ'ল, যি টিপিলে আপোনালোকে সেইটোৱে হৈ যাব। খালি আপোনালোকে ভালকৈ কৰিলে হ'ল আৰু প্ৰচেছটো আপোনালোকে ভালকৈ কৰিলে আপোনালোকৰ চব হৈ যাব। চ' গাইজ আপোনালোকে এনেদৰে কৰিব লাগিব, আৰু আপোনালোকে এনেকৈ 100% হোৱালৈকে আপোনালোকে ৱেইট কৰিব লাগিব। আৰু যদি আপোনালোকৰ ডাটা ফাষ্ট হয় তেতিয়াতো আপোনালোকৰ টেনশ্যন নাই, আৰু যদি শ্ল' হয় তেতিয়া আপোনালোকৰ অলপ টেনশ্যন হ'ব পাৰে। আৰু গাইজ কিন্তু তাৰ আগতে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটোক, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰিব, আৰু তাৰপিছত অল অপশ্যনটো ক্লিক কৰি ভিডিঅ'টোত লাইক কৰি দিব, তাকে এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' গাইজ এতিয়া হৈ গ'ল, আৰু এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখাই দিছোঁ, হৈ যাব আৰু। তো এতিয়া দেখিছে ইয়াত অপশ্যন ছাইডত চাব ডাউনলোড অপশ্যন আহিছে, এই ডাউনলোড অপশ্যন আপোনালোকে ক্লিক কৰি দিলে হ'ল। চ' গাইজ ডাউনলোড কৰি লওক, আপোনালোকে বনাই লৈ বুলি ভালকৈ ডাউনলোড কৰি লওক। মই এতিয়া ডাউনলোড নকৰোঁ, কাৰণ কি এই ভিডিঅ'টো মোৰ প্ৰয়োজন নাই, মই এই ভিডিঅ'টো নালাগে। চ' গাইজ আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো ভালদৰে এনেকৈ বনাই লৈ। চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক, আৰু গাইজ শ্বেয়াৰ কৰক যিমান পাৰে আপোনালোকে। চ' গাইজ ছাবস্ক্ৰাইবো কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিছোঁ।